Hello viewers, welcome to my YouTube channel. আজি আপোনালোকলৈ মই আৰু এটা নতুন ৰেচিপি ভিডিও লৈ আহিছো। গতিকে ভিডিওটো স্কিপ নকৰাকৈ ভালদৰে চাব। আজি মই বনাব ওলাইছো কুকাৰত চিকেন বিৰিয়ানী। গতিকে ভাবিলো ভিডিওটো আপোনালোকৰ লগতো শেয়াৰ কৰো। প্ৰথমতে মই চিকেনখিনি ধুই লৈছো। এতিয়া চিকেনখিনি আমি মেৰিনেট কৰি লম। প্ৰথমতে মই 4-5 টুকুৰা মান নহৰু আৰু এটুকুৰ আদা লৈ ভালদৰে থেতেলিয়াই লৈ এইখিনি চিকেনৰ ওপৰত দি লম। তাৰ পিছত লৈছো মই এইখিনি প্লেইন দৈ। এয়া ডাঙৰ চামুচেৰে মই 4 চামুচ মান চিকেনৰ ওপৰত দি লম। আধা চামুচ নিমখ দিছো আৰু অকমান ৰেড চিলি পাউডাৰ, অকমান জিৰা পাউডাৰ আৰু অকমান ধনিয়া পাউডাৰ। আৰু হেকত দিছো এটুকুৰা নেমু। এইখিনি এতিয়া ভালদৰে চেপি লম। এতিয়া এইখিনি ভালদৰে হাতেৰে সানি লম আৰু 1 ঘণ্টা বা 2 ঘণ্টাৰ বাবে এইখিনি মেৰিনেট হ'বলৈ দিম। তাৰ পিছত বিৰিয়ানীৰ বাবে যেহেতু ব্ৰাউন অনিয়ন দৰকাৰ, গতিকে মই এনেকা ডাঙৰ সাইজৰ দুটা পিয়াজ লৈছো আৰু এইখিনি এতিয়া মই স্লাইসকে কাটি লম। পিয়াজখিনি যিমান মিহি কৰি কাটিব পাৰে সিমানকে কাটি লব। এইখিনি এতিয়া মোৰ কটা হৈ গল আৰু এতিয়া মই লৈছো গ্ৰেভিৰ বাবে মই এনেকুৱা 4টা পিয়াজ সৰু সৰু, 10 বা 12 ফুট মান নহৰু আৰু এটুকুৰা আদা। এইখিনি এতিয়া মিক্সাৰত সোমাই আমি এটা পেষ্ট বনাই লম। এয়া এইখিনি ধুনীয়াকৈ মিক্সিত পেষ্ট হৈ গল। এতিয়া আমি কেৰাহী এটা গৰম হ'বলৈ দিম। কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াতে অকমান তেল দি দিম। যেহেতু কুকাৰত বনোৱা বিৰিয়ানী হয়, গতিকে আপোনালোকে কুকাৰতো ফ্ৰাই কৰি ল'ব পাৰে। কুকাৰত অলপমান অসুবিধা হয় কাৰণে মই কেৰাহীতে ফ্ৰাই কৰি ল'ম প্ৰথমতে, তাৰ পিছত কুকাৰত দি ল'ম আটাইখিনি। এয়া প্ৰথমতে তেলখিনি গৰম হোৱাৰ পিছত মই পিয়াজখিনি ফ্ৰাই কৰি ল'ম ব্ৰাউন হোৱালৈ। আৰু এয়া এতিয়া পিয়াজখিনি ফ্ৰাই হৈ গ'ল। পিয়াজখিনি আজি লাগাতকৈ অলপ বেছিয়ে ফ্ৰাই হৈ গ'ল কাৰণ মই পিয়াজখিনি বহাই থৈ বেলেগ এটা কামত ধৰিলো। বাৰু একো নাই, আজি এনেকৈ খাম বাৰু। এতিয়া মই পিয়াজখিনি তেলৰ পৰা আঁতৰাই ল'লো আৰু এতিয়া গৰম তেলখিনিত মই অলপ গোটা গৰম মছলা ফ্ৰাই কৰি ল'ম। মছলাখিনি অলপমান খুন্দি লৈছিলোঁ যাতে ফ্লেভাৰটো আৰু অলপমান ভাল ওলায়। ইয়াতে মই লং, ইলাচি, ডালচেনি আটাইখিনিয়ে দিছোঁ আৰু কেইখিলামান তেজপাত দি ইয়াক এতিয়া অকণমান ফ্ৰাই কৰি ল'ম। এইখিনি ফ্ৰাই হৈ যোৱাৰ পিছত ইয়াতে মই এতিয়া এড কৰিছোঁ মিক্সিত পিচি থোৱা মছলা পেষ্টখিনি আৰু আটাইখিনি এতিয়া মই হাই ফ্লেমত ভালদৰে ফ্ৰাই কৰি ল'ম। ইয়াৰ পিছত মই ইয়াতে এড কৰিছোঁ 1 চামুচ নিমখ। যিহেতু চিকেনখিনি মেৰিনেট কৰোঁতে অকণমানহে নিমখ ব্যৱহাৰ কৰিছিলোঁ, এতিয়া বাকীখিনিৰ কাৰণে মই 1 চামুচ নিমখ ব্যৱহাৰ কৰিছোঁ আৰু অকণমান হালধি। আৰু এতিয়া মছলাখিনি আকৌ ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া মছলাখিনি মোৰ ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াতে মই মেৰিনেট কৰি থোৱা চিকেনখিনি ঢালি দিম আৰু চিকেনখিনি কুক হোৱালৈ আটাইখিনি মই হাই ফ্লেমত ভালদৰে লৰাই ল'ম। চিকেনখিনি ঢালোতে সাৱধান দেই, মোৰ নিচিনা চাৰিওফালে চিটিকাই নিদিব। একচুৱেলি মই সেইদিনাখন ক'ৰবাত যাবলগীয়া আছিলে, গতিকে দৌৰাদৌৰিকৈ এইখিনি বনাব লগা হৈছে। এইফালে মই হাজবেণ্ডক এইখিনি লাৰি থাকিব দি মই আকৌ এটা অন্য কামত ধৰিলোঁ। এয়া আমাৰ চিকেনখিনি অলমষ্ট কুকড হৈ গৈছে। এতিয়া আমি আকৌ 1 মিনিটমানৰ বাবে এইখিনি হাই ফ্লেমত লৰাই ল'ম। ইয়াৰ পিছত মই ইয়াতে এড কৰিম ধুই থোৱা চাউলখিনি। মই ইয়াতে ব্যৱহাৰ কৰিছোঁ সোনা শক্তি চাউলটো, যিটো আমি ডেইলি ঘৰত ব্যৱহাৰ কৰোঁ। একচুৱেলি বিৰিয়ানীৰ কাৰণে বাসমতি চাউলে লাগে, কিন্তু সেইদিনা মোৰ ঘৰত বাসমতি চাউল নাছিলে, গতিকে মই এইটো চাউলে ব্যৱহাৰ কৰিছোঁ। এইটো চাউলো দীঘল দীঘলে হয় আৰু কুক ধোৱাৰ পিছত চাউলটো ধুনীয়াকৈ এটা এটা হৈ যায়। সেইবাবে পোলাও বা বিৰিয়ানীৰ কাৰণে আপোনালোকে এইটো চাউলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই ইয়াতে এড কৰিম পুদিনা অকণমান, যিখিনি মই আগতে ভালদৰে ধুই সৰু সৰুকৈ কাটি ৰাখিছিলোঁ। এতিয়া এইখিনিও আমি ইয়াত হাই ফ্লেমত আটাইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া আমাৰ অলমষ্ট আটাইখিনি ফ্ৰাই হৈয়ে গৈছে। ফ্ৰাই হওঁতে বেছি সময় নালাগে কাৰণ মই চাউলখিনি আগতীয়াকৈ অকণমান ভিজাই থৈছিলোঁ 1 ঘণ্টা। এতিয়া এইখিনি ফ্ৰাই হৈ গ'ল আৰু এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি দিম। আৰু এইফালে লৈছোঁ মই কুকাৰ এটা। এতিয়া আটাইখিনি মই ইয়াতে ট্ৰান্সফাৰ কৰি ল'ম। গেছৰ ফ্লেমটো অফ কৰিয়ে ৰাখিব আপোনালোকে।
চাউল আৰু চিকেনখিনি কুকাৰত ট্ৰান্সফাৰ কৰা হোৱাৰ পিছত ইয়াতে আমি ব্যৱহাৰ কৰিম অকণমান গৰম পানী। আপোনালোকে ঠাণ্ডা পানী একেবাৰে ব্যৱহাৰ নকৰিব, নহ'লে টেষ্টটো একেবাৰে বেয়া হৈ যাব। আৰু এতিয়া মই ইয়াতে গৰম পানীখিনি এড কৰি দিছোঁ। একেবাৰে চাউলখিনি সমানে সমানে পানীখিনি দিছোঁ, কাৰণ বেছি পানী দিলে চাউলখিনি বেছি সিজি যাব আৰু খাবলৈ একেবাৰে ভাল নালাগিব। আৰু এতিয়া এইখিনি এবাৰ মই হাতাৰে ভালদৰে লৰাই দিছোঁ, যাতে ভালদৰে এইখিনি পানীৰ লগত মিক্স হৈ যায়। আৰু এইখিনি কাম আপোনালোকে গেছৰ ফ্লেমটো অফ কৰিহে কৰিব দেই। এতিয়া মই গেছৰ ফ্লেমটো জ্বলাই ল'লোঁ আৰু ঢাকন লগাই মই হাই ফ্লেমত 1 বা 2টা হুইচেল মৰাই ল'ম। কিন্তু ইয়াতে আমাৰ চিকেন বিৰিয়ানীখিনি ৰেডি হৈ নাযায় দেই। ইয়াক বিৰিয়ানী সোৱাদ দিবলৈ মই আৰু এটা বস্তু ব্যৱহাৰ কৰিম পিছত, গতিকে ভিডিঅ'টো শেষলৈ ভালদৰে চাব। এয়া মোৰ বিৰিয়ানী হুইচেল মৰাৰ পিছত ৰেডি হৈ গ'ল। এতিয়া ইয়াক ঢাকন গুচাই প্ৰথমতে আমি চাই ল'ম। এইফালে চাওক কি ধুনীয়া হৈ গৈছে আমাৰ বিৰিয়ানীখিনি, আৰু চাউলখিনিও ধুনীয়াকৈ সিজিছে আৰু ধুনীয়াকৈ এটা এটা হৈ গৈছে। আৰু ইয়াতে মই আজি কোনো ধৰণৰ ফুড কালাৰ বা বিৰিয়ানী এচেঞ্চ একোৱে ব্যৱহাৰ কৰা নাই। এইফালে মই আপোনালোকক চাউল এটা ভাঙি দেখুৱাইছোঁ, চাই ল'ব পাৰে বিৰিয়ানীখিনি একদম পাৰফেক্ট কুকড হৈছে। এইফালে মই এতিয়া বিৰিয়ানীখিনিত ব্ৰাউন অনিয়নখিনি এড কৰিছোঁ। ব্ৰাউন মানে আজি ব্লেক প্লাছ ব্ৰাউন হৈ গৈছে, বাৰু একো নাই। আৰু ইয়াতে মই এতিয়া ধুনীয়া টেষ্ট এটা দিবৰ বাবে এচামুচ গোলাপ জল ব্যৱহাৰ কৰিছোঁ। এইটো আকৌ মুখত লগোৱা গোলাপ জলটো নহয় দেই, এইটো অকল খোৱা বস্তুতহে ব্যৱহাৰ কৰে। বহুতে জানে কিজানি, যিসকলে নাজানে তেওঁলোকক কৈ দিছোঁ বাৰু, নহ'লে ভাবিব পাৰে ন কিনো গোলাপ জল ব্যৱহাৰ কৰিলে। আৰু এতিয়া আমি এইখিনি ভালদৰে লৰাই ল'ম। আৰু এই যে গোলাপ জলটো ব্যৱহাৰ কৰিলোঁ, এইটো অকল আপোনালোকে বিৰিয়ানীতে নহয় পোলাওটো ব্যৱহাৰ কৰিব পাৰে। বিয়া সবাহবোৰত এইটো ব্যৱহাৰ কৰে, সেইকাৰণে পোলাও বা বিৰিয়ানীবোৰক খাবলৈ এটা ধুনীয়া টেষ্ট আহে আৰু গোন্ধটোও ধুনীয়া আহে। আৰু এইফালে আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। আৰু এতিয়া এইখিনি ভালদৰে প্লেটিং কৰি ল'ম। বিশেষ একো প্লেটিং নকৰোঁ, জাষ্ট চিম্পলকৈ ৰাখিছোঁ। গতিকে এতিয়াৰ পৰা আপোনালোকেও ঘৰত অতিকৈ চিম্পল আৰু ইজি মেথডত বিৰিয়ানী বনাই খাব পাৰিব। যিহেতু খুব গৰমৰ দিন, পাকঘৰত ইমান লাগি থাকিব মন নাযায় আৰু কিবা টেষ্টি খাব মন গ'লেও ইমান কম সময়ত বনাই নহয়গৈ। গতিকে এতিয়াৰ পৰা আপোনালোকেও মোৰ দৰে এইটো মেথড ট্ৰাই কৰিবচোন। বনাবলৈও বেছি সময় নালাগে আৰু খাবলৈও খুব টেষ্টি হয়। গতিকে শেষত মোৰ ৰেচিপিটোনো কেনেকুৱা পালে কমেণ্টত জনাব। থেংক ইউ।